হেল্ল' বন্ধুসকল, আজি আনিছোঁ MI A1 মোবাইলৰ কি আছিলে টেম্পাৰ ডিছপ্লে। অনলাইনত আনিছিলোঁ। প্ৰথমতে অৰ্ডাৰ দিছিলোঁ, প্ৰথমতে অৰ্ডাৰখন অলপ বেয়া আহিলে, ক্ৰেছ আহিলে। চ' আকৌ ৰিপ্লেচমেণ্ট কৰিলোঁ। ৰিপ্লেচমেণ্ট কৰিলে আকৌ এখন 7 দিনৰ মূৰত আহিলে আৰু 7-8 দিনৰ মূৰত আহিছে। চ' আকৌ এখন এতিয়া আনবক্সিং আছে, এতিয়া খুলিবলৈ লৈছোঁ। বলক মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে মই ইয়াৰ ভিতৰত কেনেকৈ আহে, এখন ভালকৈ আহে নে বেয়াকৈ আহে আপোনালোকে জানিব। যে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকৰ যদি মোবাইল ডিছপ্লে বেয়া আছে বা কিবা ভাগিছে, চ' আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব। কি হ'ল, কেনেকৈ হ'ল মোৰ চ' বলক এতিয়া খোলো। প্ৰাইচ নাই মোৰ 18,000 টকা নে কিমান আছিলে এখনত। MI Redmi Note 4। ৰিপ্লেচমেণ্ট কৰা হৈছিলে। ডিসপ্লে খেলি মেলি হ'ল আহিলে খেলি মেলি ডিসপ্লে খেলি মেলি আহিলে নহয়, খেলি মেলি হ'ল। এয়া হ'ল নামটা কৰিলোঁ, ডিসপ্লে খেলি মেলি আহিলে। প্ৰথমখন ঠিকে আহিছিলে, যোনখন ভগা আহিছিলে মানে বেয়া আহিছিলে, এইখন বাৰু বেয়া আহিছে। ৰিপ্লেচ কৰিব লাগিব। চাওঁচোন এইখনৰ এই বস্তুটো তলত হ'ব লাগিছিলে, আৰু এই যোনটো সৰু বস্তুটো এই বস্তুটো এই ওপৰত হ'ব লাগিছিলে। মিষ্টেক আহিলে। এই সৰু বস্তুটো এই ওপৰত আহিব লাগিছিলে। এই বস্তুটো বা ঠিকেই আহিছে। এই অকণি যোনটো আছে ন, এই বস্তুটো ওপৰত আহিব লাগিছিলে। এতিয়া নহ'ব কাম, আকৌ ঘূৰাই দিব লাগিব। বিগ মিষ্টেক। এতিয়া আকৌ এখন ফ্লিপকাৰ্টলৈ ফোন কৰিব লাগিব, ৰিটাৰ্ণ কৰিব লাগিব, আকৌ ঘূৰাই দিব লাগিব। এয়াই হ'ল। মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, কাষত থকা বেল আইকনটো